পাঠ কৰিবলৈ লোৱা এই শব্দপুঞ্জ মোৰ মনলৈ কিয় আহিলে শেষলৈকে শুনিলে নিশ্চয়কৈ উপলব্ধি কৰিব। মই ভাবোঁ কথাবোৰ তেনেধৰণে হোৱাটো আপুনিও বিচাৰিব। ডিয়েৰ প্ৰেমিক, অশেষ ধন্যবাদ পিঞ্জৰা খুলি মুক্তি দিয়াৰ বাবে। তুমি মোক প্ৰতাৰণা কৰিলা ঠিকেই, কিন্তু মই প্ৰতাৰিত নহ'লোঁ জানা। কিমান যে ভাল পাইছিলোঁ তোমাক এদিন, তুমিওতো কৈছিলা আজন্ম প্ৰেমিকা, তোমাৰ অবিহনে মোৰ জীৱন বৃথা। তুমি চৰম আঘাত দি অকলশৰীয়া কৰাৰ পিছত মই কেইদিনমান হিয়া ঢাকুৰি কান্দিলোঁ। নিজম ৰাতি উচুপি উঠিছিলোঁ। মোকেই দেখি জোনটোৱেও যেন ডাৱৰত মুখ ঢাকি ফেকুৰিছিল। ডাৱৰেও সহিব নোৱাৰি গোটেই ৰাতি বৰষিলে। আঠুৱনি পানীত ডুব গ'ল সপোন। ঠিক কৰিলোঁ, শেষ কৰোঁ জীৱন। নুশুনো গান, প্ৰেমৰ কবিতা, নিতুটো বৰষুণত। চব মিছা, চব মিছা। নিজকে চাই কৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিলোঁ। এদিন পুৱাৰ কথা, হোষ্টেল ৱাৰ্ডেন মালবিকা বাইদেউৰ দিল্লীত পঢ়ি থকা ছোৱালীজনীয়ে ছুইচাইড কৰিলে। বান্ধৱী তন্ভী দৌৰি দৌৰি আহি ক'লে। সেইদিনা মালবিকা বাইদেউৰ কাতৰ চিঞৰত আমাৰ বুকু ফাটি গৈছিল। হঠাতে মনত পৰিল মোৰ মাৰ মুখখন। মই কৰিবলৈ আগবঢ়া ভুলটোৰ বাবে মোৰ মায়েওতো এনেদৰে কষ্ট পাব। দেউতাই নিথৰ দেহটো কিদৰে চাব? আৰু ভাইটি? শৈশৱৰ সোণোৱালী বাকচটো খোল খাই গ'ল। মেৰিয়াই ধৰিলে স্মৃতিৰ হালধীয়া পাতবোৰে। বৰষুণত ভিজা পথৰুৱা মাটিৰ গোন্ধ নাকত লাগিল। পাছবাৰী জিলিবোৰে কাণৰ কাষত বাঢ়ি বজালে। নাই, কৰিব নোৱাৰোঁ মই এনে ভুল। যিজনে উৎসৱ পাতি মোৰ প্ৰেমক মাটিৰ পুতলা বুলি কেৱল খেলিলে আৰু পুতলাৰে মন ভৰাৰ পিছত বিসৰ্জনো দিলে, যিজনৰ জীৱনত মোৰ মূল্য স্থান মাথো শূন্য, তেওঁৰ কাৰণে নিস্বাৰ্থভাৱে মোক ভাল পোৱা, নিজৰ জীৱনত মোক সৰ্বোচ্চ স্থান দিয়াজনৰ অস্তিত্বক কি মই অৱজ্ঞা কৰিম? নাৰী, প্ৰেম আৰু মানুহক প্ৰকৃত মৰ্যাদা দিবলৈ শিকাম ভাইটিক, সিদ্ধান্ত ল'লোঁ। মাই ডিয়াৰ প্ৰেমিক, সেই দিন ধৰি আকৌ মই গোলাপ হৈ পৰিলোঁ। কথা দিলোঁ মৰহি নাযাওঁ। আইনাখনো জোকাই আজিকালি, সাজি কাজি ক'ত যোৱা? এই চহৰত তোমাৰ প্ৰেমত মচগুল হৈ থাকোঁতে গাঁৱৰ আপোন ঘৰখনলৈ যাবলৈ পাহৰিয়ে গৈছিলোঁ। মোক এদিনো নেদেখিলে যে তোমাৰ ৰাতি টোপনি নাহে। এতিয়া মাৰ বুকুত মূৰ গুজি আকৌ নতুন সপোন ৰচিম। দেউতাৰ লগত দেওবৰীয়া বজাৰলৈ যাম, ভাইটিৰ লগত কাজিয়া কৰিম। তুমি গাঁৱলীয়া বুলি ঠাট্টা কৰা বান্ধৱী কেইজনীৰ লগত ডেকা ল'ৰাবোৰে জুম বান্ধি কেৰেম খেলি থকা চকটো পাৰ হৈ আবেলি নৈখনৰ পাৰত বহিম। কতদিন দেখা নাই দোৰোণ ফুল, হেঁপাহ পলুৱাই চাম। মোৰ হোৱাটছএপটো খুলিলেই দেখা পাবা। বহুদিন মোৰ ডিপিখন আঁতৰাই থৈছিলোঁ যে। এতিয়া মোৰ চেনেহৰ পৰিয়ালটোৰ সৈতে মোৰ এখন সুন্দৰ ফটো ৰাখিছোঁ। প্ৰেমৰ নতুন অৰ্থ বিচাৰি ল'লোঁ। এতিয়া পুৱা আবেলি গধূলিবোৰ বিষাদৰ কেনভাছ নহয়। শেষত ডিয়েৰ প্ৰেমিক, থেংক ইউ পিঞ্জৰাটো খুলি মুক্তি দিয়াৰ বাবে। প্ৰতাৰণা কৰিলা ঠিকেই, কিন্তু চোৱা, মই প্ৰতাৰিত নহ'লোঁ। কিয়নো মই যে মা দেউতাৰ মৰমৰ ছোৱালীজনী। মোক লৈ গৰ্বিত হওক তেওঁলোক, দুখিত নহওক। মই যে তেওঁলোকৰ ভাল ছোৱালীজনী।